আৰু গোটেইকেইটা লগ হ'লো এতিয়া guys finally আহি পাই গ'লো আমাৰ নিৰ্দিষ্ট জেগাখিনি কি হৈছে কি হৈছে এটা ইটা লৈ আছাচোন Hello and welcome back my YouTube channel from Goalpara by India. Bakini video to gom pabo kiu aisu lage ei video to arambhoni kora amloke enjoy bahirot pasand goro aru amar dhunu hoi ase kotcha ei tu to kombol uri bole kota aru moi like asu ete ride te lokpai to flag stand ready helmet gloves ready and me also ready Tay ke loge aji odi to muro after long time after yare ya ami ahi palu etia ram kuli apona goda goda log holo etia aru moi logar ase na to ami ahi palu etia Dorongri filling station aru atai khan bike or etia ami tel fill kori asu মানে ফিলিং কৰি বলে এতিয়া আমি ডাইৰেক্ট যাম আগত ৰখিব পাৰো যেটো বহুত গৰম এতিয়া এই দিন গলে অনলাইন মেডিসিন হৈ গল 500 তেল ভৰালো আমাৰ জিএসএ একচুয়ালি নতুন বাইকৰ পাৰ্টি দিব লাগে মই 200 বাইছো সেইটো নাজানো খানাটো দিব লাগে নতুন বাইকৰ আজি দিব আজি এই নতুন বাইক লৈছে ৰিসেন্টলি নাই নহব নতুন বাইক আমি নতুন বাইকৰ মানে শুভ কামনা থাকিল আমাৰ পৰা গটিকে পাৰ্টিটো আমাক ধুনিয়াকে দি দিবা দে ভাই সকলে চেনেলটো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব জৰুৰ কৰিছো তাকে গৰমতে উপায় নাই আৰু কৰি নাথাকিব তো বঢ়িয়া ন লপাই আছো যে ৰাস্তা গৰম বাৰু হাইড্ৰেশ্যন কৰি যামটো মানে পানী চানি খাব লাগিব এতিয়া আৰু আমি ক'ত গৈ আছো আমি যাইছো এতিয়া গোৱালপাৰা আপোনাৰ ইউটিউবৰ ইনভিটেশ্যন আমাৰ পিছত এই ইনভিটেশ্যনটো আমি ৰক্ষা কৰিব কাৰণে সকলোৱে ছাপোৰ্ট কৰিব এইফালে আমাক এই ষ্টিকাৰ দিব ইতিনে আছে আৰু ষ্টিকাৰ মোক লগাই দিব লাগিব বৰ্তমান বৰ্তমান দি আছে ষ্টিকাৰ দি আছে নিজৰ পাৰ্চনেল আছে আমাৰ সঞ্জয় ভাই কৈ দিছে ধুনীয়াকৈ মোৰ ইউটিউব চেনেলৰ ষ্টিকাৰ ধুনীয়াকৈ দিব মোৰ ইউটিউব চেনেলটো দেখুৱাই দিব ইয়াতে ট্ৰেভেল সকলোৱে ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ আৰু আগুৱাই যাম আমি সকলোৱে একেলগে ৰাইডো কৰিম ধুনীয়াকৈ guys finally আহি পাই গ'লো আমাৰ নিৰ্দিষ্ট জেগাখিনি আছিলে কথাটো হ'ল কি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ইউটিউবাৰ ইউনিয়নখিনিয়ে মানে এটা অনুষ্ঠান মানে পাতিছে আৰু বছৰেকীয়া হিচাপত সেইটো আমাক স্পেচিয়েলি নিমন্ত্ৰণ কৰিছে তাৰ কাৰণে আমি নিমন্ত্ৰণ ৰক্ষাৰ বাবে ইয়াত আহিছোঁ তো আমাৰ বাইকবিলাক ষ্টেণ্ড হৈ গ'ল Good afternoon everyone. আপনার গোয়ালপাড়া ইউটিউব ইউনিয়নে অর্গানাইজ করা আজি অনুষ্ঠানটো আমাক নিমন্ত্রণ জনোৱাৰ বাবে খুবেই আনন্দিত হৈছোঁ লগতে এনেকুৱা এটা অনুষ্ঠান যোনটো গোৱালপাড়া ইউটিউব ইউনিয়নে অৰ্গানাইজ কৰিছে খুবেই ভাল লাগিছে পৰিৱেশটো খুবেই ভাল লাগিছে আৰু কণ্টেণ্ট ক্ৰিয়েটৰ আটাইবোৰ ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰবোৰক লগ পাই খুবেই ভাল লাগিলে ইয়াতে এনেকুৱা এটা অনুষ্ঠানত আমাৰ যিখিনি গোৱালপাৰা ইউটিউবাৰ্ছৰ যিখিনি ইউটিউবাৰ্ছ আছে গতিকেলৈকে আমাৰ বৰ্তমান নৱপ্ৰজন্মৰ ভৱিষ্যত তো আশা কৰোঁ যাতে এনেকৈ সকলোৱে আগবাঢ়ি যাওক অকল আমাৰ গোৱালপাৰা বুলি নহয় অল ইণ্ডিয়াত তেখেতলোকে ট্ৰেভেল কৰক তো ট্ৰেভেল কৰি ভাল ভাল বস্তু আপোনালোকে শিকিব পাৰিব আৰু লগতে আমাৰ চুৰা মটৰ স্পৰ্ট যিটো আমাৰ প্লেছ মানে ইউনিটি তো এইটো আমাৰ অলৰেডি অংশমান দায় কৰে তো গতিকে সকলোৱে আহক আমি সকলোৱে ভালদৰে হেলমেট পৰিধান কৰোঁ
আমাৰ গাড়ীখন চলাওঁতে যিখিনি ছেফটি মেইনটেইন কৰিব লাগে আমাৰ সেইটোৱে মেইন উদ্দেশ্য। গতিকে আপোনালোকে আমাক আগবাঢ়ি কৰিব, লগতে আমিও আপোনালোকক আগবাঢ়ি আমি যথেষ্টভাৱে উৎসাহিত কৰিম। আৰু আশা ৰাখিছোঁ আপোনালোকে অকল গোৱালপাৰা বুলি নহয় অল অসমত প্ৰত্যেকজন ইউটিউবাৰে চিনাকি হওক। গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব লাগে। থেংক ইউ ছ' মাছ। ধন্যবাদ। আমাৰ সন্মানীয় বিৰোধৰ ৰাভা ডাঙৰীয়াক আমি আমাৰ এই অনুষ্ঠানৰ ভিটামিন লগাইছে ক'ত আহি পেলাই ভিটামিন লগাইছে ভিটামিন এছ খাব আহিলে বেয়া বস্তু নাই এইবিলাক বস্তু পেলাব এই খাব নালাগে এইবিলাক বহুত বেয়া বস্তু বিলাক ছাৰে এতিয়া ফটো ছেশ্যনত অলপ ব্যস্ত হৈ আছে শান্তনু আছে ইয়াতে আজি দায়িত্বও ভাল হ'ল আৰু লগতে এটা নতুন এটা অনুষ্ঠানত লৈ আহিছোঁ ফাৰ্ষ্ট টাইম আমাৰ ষ্টেডিয়াম মটৰচাইকেল ৰাইডাৰ ক্লাবৰ কাৰণে খুব এটা সৰুলে ক'ব পাৰি আমি আগবাঢ়ি যাব লাগিব ৰাইডিং ক্লাব আৰু ইউটিউবাৰ মিলি কিনে উন্নতি হ'ব লাগে উন্নতিটো মেইন গতিকে আমাৰ ক্লাবটো যিহেতু সৰু ক্লাব সেইটো কাৰণে আমি বিচাৰোঁ অলপমান আৰু এখপ উন্নতি হওঁ উন্নতি হৈ আমি আৰু মানে বিশেষ আৰু বহুত মানুহৰ লগত চিনাকি হওঁ আৰু চিনাকি হোৱাটোৱে মেইন চিনাকি যিমান হৈ যাব সিমান মানে আমাৰ ইউনিটিটো বাঢ়ি যাব আৰু সেইটোৱে আমি বিচাৰোঁ গতিকে তাৰ কাৰণে আমি আজি বাইদেউত আহিছোঁ বাইদেউ এখন যিটো এটা অনুষ্ঠান এটা চলি আছে আমাৰ কি হৈ আছে ষ্টিকাৰ চেলিব্ৰেশ্যন হৈ আছে এতিয়া কি হৈছে কি হৈছে এতিয়া এতিয়া লৈ আছাচোন কিয় লৈছে এতিয়া এই মাৰিবি নেকি দেখা অ আচ্ছা এইটো মানে মানে প্লানিং হিচাপত আহিছোঁ আৰু মানুহখিনিকো ভালকৈ চিনি নাপাওঁ কিন্তু ভাল লাগে আৰু কিছুমান নতুন নতুন জেগাত আহি পেলাই নতুন প্ৰগ্ৰেমৰ মানে আমি যদি অনুষ্ঠানটো আগভাগ ল'ব পাৰোঁ এইবিলাক ঘূৰা মানে এটা এটা পৰিচয় আৰু নতুন নতুন পৰিচয় আমাৰ তো আমি এতিয়া লাঞ্চ কৰিব গৈ আছোঁ আহাৰ গ্ৰহণ কৰিব লাগিব লাষ্ট নকৰিবি আৰু দেই লাষ্ট নকৰিবি আৰু খাই দিয়া তো আমি ইয়াৰ পৰা এতিয়া খানা চানা হৈ গ'ল তাৰপিছত এতিয়া লাহেকৈ ইয়াৰ পৰা চি অফ কৰি আছোঁ এতিয়া আমি গাড়ীত ঘৰত যাম আৰু ৰাস্তাত কিবা প্লান আছে মানে অলপ ফুৰি যোৱাৰ প্লান আছে চাওঁ কি হয় কি নহয় বাকী আমি ইয়াৰ পৰা এতিয়া চি অফ কৰি আছোঁ ফাইনেলি আমি ইয়াৰ পৰা ওলাই আছোঁ বহুত ভাল লাগিল এক্সপিৰিয়েঞ্চটো আৰু ক'ব লগা বিশেষ নাই বাকী যি আছিল আপোনালোকে দেখিয়ে পালে এতিয়া ৰাস্তাত যদি আৰু ক'ৰবাত মানে যোৱাৰ প্লান আছে সেইখিনিৰ পৰা আপোনালোক মানে দেখাই আছোঁ লগ পাই আছোঁ তো তাৰ পৰা ওলাই আহি আমি বেলেগ ৰাস্তা এটা ল'লোঁ মানে ডাইৰেক্টলি আমি পাইকে নলাম আৰু গাঁৱৰ মাজে মাজে পাহাৰৰ কাষে কাষে পাহাৰৰ ওপৰে তলে মানে এনেকৈ আহি আছোঁ আৰু মানে এক্সপ্ল'ৰ কৰাটোৱে আমাৰ কৰ্তব্য গতিকে এক্সপ্ল'ৰ কৰি আছোঁ আপোনালোক
এতিয়া আৰু ৰৈ থাকিব পৰা নাযায় আৰু য'ত ত'ত সেইকাৰণে টাইমটো কম সেইকাৰণে মানে ৰাস্তাৰ ভিডিঅ' কিছুমান আপোনালোকক দি দিম আৰু ইয়াতে দেখা পাব ৰাস্তাত এনেকৈ মানে কুল প্লেচ এভৰিৱেৰ পাহাৰীয়া জেগাটো কুল হ'বই সেয়াই আৰু বেছি মানুহৰ মানে বসতি ইমান নাই আৰু ইয়াতে ঘৰ পৰা ইমান নাই আৰু খুব সম্ভৱ এইবিলাক মেঘালয়ৰ পৰে চাগে মেঘালয় ষ্টেট হয় চাগে নাজানো দেই হ'ব পাৰে আৰু কেনে গাইস মজা ৰাস্তাটো বিশেষকৈ বেছি ধুনীয়া আৰু গৰমৰ কাৰণে বেছি অফাৰটো তো আমি আহি পালোঁ টুৰা যোৱা ৰাস্তাটো এইটো টুৰা যোৱা ৰাস্তা আৰু এইপিনে গ'লে আমি পাইকান পাম আৰু পাইকান আৰু বেছি দূৰ নাই নিয়াৰেষ্ট আৰু 10 কিলোমিটাৰমান আছে আৰু আমি ধুনীয়া ঠাই এডোখৰত ৰৈ দিছোঁ এইপিনে পাহাৰ মানে এতিয়া এইটো ডুব যাওঁ টাইম হৈছে ৰাস্তাটোও ধুনীয়া গোটেইখিনি আমি এতিয়া অলপ ফটোশ্বুট কৰোঁ ৰিল চিল বনাব কিছুমানে এইটো আমাৰ গ্ৰুপ পেজ এইবিলাকত দিব আমাৰ চুৰিয়া গ্ৰুপত চুৰিয়া ক্লাব আপোনাৰ মানে ইনষ্টাগ্ৰাম পেজত পাব এই আৰু বিশেষ নাই ভিডিঅ'টোত এইখিনি আৰু এতিয়া লাহেকৈ ঘৰতে যাম আৰু বাকী আৰু দেখুৱাব মোৰ খোজা নাই গতিকে এইখিনিতে মানে মই ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ আৰু কি ভাল পালে কি বেয়া পালে আপোনালোকে ভিডিঅ'টোত মানে কমেণ্ট কৰি জনাব আৰু যিসকলে মানে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে মই সঞ্জয় এই ভিডিঅ'টোৰ পৰা বিদায় লৈ আছোঁ আৰু এই ধুনীয়া প্লেচটোৰ পৰা বিদায় লৈ আছোঁ আৰু আমাৰ ভাইসকলৰ পৰা বিদায় লৈ আছোঁ কি কোৱা ফটোশ্বুট ভাই মিছ ভাইসকলৰ পৰা চুৰিয়া দিলছে আমি এতিয়া বিদায় লৈ আছোঁ গতিকে টিল দেন টেক কেয়াৰ বাই 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 বাই